নমস্কাৰ অসমবাসীক অসমীয়া জনক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। এখন অদ্ভুত বাহন যিয়ে উৰিবও পাৰে আৰু মাটিতো চলিব পাৰে, কিন্তু এইখন ভাৰতত নহয়। এই অদ্ভুত উৰন্ত বাহনখন নিৰ্মাণ কৰি উলিয়াইছে জাপানে। শেহতীয়াকৈ জাপানত পৰীক্ষামূলকভাৱে সম্পন্ন কৰা হৈছে উৰন্ত গাড়ী অৰ্থাৎ ফ্লাই কাৰৰ সফল পৰীক্ষণ। ইয়াৰ পিছত চহৰে নগৰে এনেকুৱা উৰন্ত গাড়ী দেখা পোৱাৰ কল্পনা আৰম্ভ হৈছে। বিশ্বৰ বহু দেশৰ বহু সংস্থাই এনেধৰণৰ গাড়ীৰ আৰ্হি নিৰ্মাণ কৰিছে, যদিও জাপানতহে ইয়াৰ সফল পৰীক্ষণ আৰম্ভ হৈছে। এতিয়া নতুন প্ৰযুক্তিৰ বাট মুকলি কৰি জাপানে এক নতুন সম্ভাৱনাৰ দুৱাৰ খুলি দিছে। জাপানৰ স্কাইড্ৰাইভ নামৰ সংস্থাটোৰ সৈতে এই প্ৰকল্পটোত আন কেইবাটাও সংস্থাই অংশগ্ৰহণ কৰিছিল। প্ৰায় ৩ বছৰ পূৰ্বে এনে প্ৰচেষ্টাত বিফল হোৱাৰ পিছত সংস্থাটোৱে আৰু অধিক মনোযোগেৰে এই কামত আত্মনিয়োগ কৰিছিল। অৱশেষত তেওঁলোকে সফলতা লাভ কৰিলে আৰু বিশ্বৰ আগত এক নতুন পৰিবহণৰ ছবি দাঙি ধৰিলে। এই পৰীক্ষণৰ বাবে জাপানৰ ডেভেলপমেণ্ট বেংকৰ পৰাও বিত্তীয় অনুদান লাভ কৰিছিল সংস্থাটোৱে। কেইদিনমান পূৰ্বে স্কাইড্ৰাইভ নামৰ সংস্থাটোৰ পৰা প্ৰকাশ কৰা এটা ভিডিঅ' দেখা গৈছিল যে মটৰ বাইকৰ আকৃতিৰ এখন গাড়ী মাটিৰ পৰা কিছু ওপৰত উৰি গৈছিল আৰু চালকৰ আসনত এগৰাকী ব্যক্তি বহি থকা দেখা গৈছিল। ইয়াৰ পিছতে সকলোৰে মনত আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে বিভিন্নজনৰ মনত বিভিন্ন ধৰণে ক্ৰিয়া কৰিছিল। বিশ্বৰ এই উৰন্ত গাড়ীৰ একাধিক প্ৰকল্পই চেষ্টা কৰিও ব্যৰ্থ হৈছিল, কিন্তু এইবাৰ সফলতাৰ ফলত জাপানৰ স্কাইড্ৰাইভ নামৰ সংস্থাটো প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল। সংস্থাটোৱে এই ফ্লাই কাৰ 2023 চনৰ ভিতৰত বজাৰলৈ আহিব বুলি জনাইছে। আপোনালোকে কিমান এক্সাইটেড এই ফ্লাই কাৰখনক লৈ কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।